মিৰ্জাত আজি উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পলাশবাৰী আৰবি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত নিৰ্মীয়মান কোভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে। অহা 2 আগষ্টত মুকলি কৰিব উক্ত কোভিড চেণ্টাৰটো। 650 জন কোভিড আক্ৰান্ত ৰোগীক ৰখা হ'ব এই চেণ্টাৰত। নতুনকৈ স্থাপন হ'ব লগা কোভিড চেণ্টাৰটোৰ ফলত গোৱালপাৰা, বকো আৰু দক্ষিণ কামৰূপৰ ৰাইজৰ বহু ৰোগী উপকৃত হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। পতঞ্জলি ইতিমধ্যে কোভিড কেয়াৰৰ কাম চলি আছে আৰু অহা 2 আগষ্টৰ পৰা আমি এই খেলপথাৰত দ্বিতীয়টো কোভিড কেয়াৰ চেণ্টাৰ আৰম্ভ কৰিব খুজিছোঁ। ইয়াত প্ৰায় 700 পেচেণ্ট থাকিব পাৰিব আৰু যাতে ৰাইজৰ বা পেচেণ্টসকলৰ সুবিধা হয় তাৰ কাৰণে ফেমিলি এটা একেলগে থাকিবৰ কাৰণে 4জনীয়া ৰুম বনোৱা হৈছে। ক'ৰবাত পৰিবাৰ আৰু স্বামী আৰু পত্নী আহিব, তেওঁলোকৰ কাৰণে এটা ডাবল ৰুম কৰা হৈছে আৰু অকলে থকাৰ কাৰণেও ছিংগল ৰুম কৰা হৈছে আৰু এটেচ লেট্ৰিন বাথৰুম থাকিব। চ' এই হেঙাৰটোত এই সুবিধাখিনি থাকিব আৰু এইটো হৈ গ'লে আমাৰ কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা আৰু গোৱালপাৰা জিলাৰো পেচেণ্টসকলক আমি ৰাখিব পাৰিম প্ৰয়োজন অনুসৰি। গৰ্ভৱতী মহিলা গুৱাহাটী মেডিকেল কলেজত প্ৰায় 200খন বিচনা আমি গৰ্ভৱতী মহিলাসকলৰ কাৰণে কৰিছোঁ। ইতিমধ্যে সেইটো কাম আৰম্ভ হৈ গৈছে আৰু তাতে ইতিমধ্যে এই ৱাৰ্ডটোৰ লগত আমি এটা অ'টিও ৰেডি কৰিছোঁ আৰু অলৰেডি প্ৰায় 40-50 গৰাকী মাতৃ কোভিড পজিটিভ মাতৃয়ে সন্তান জন্ম দিছে গুৱাহাটী মেডিকেল কলেজৰ কোভিড ৱাৰ্ডত আৰু চিজাৰিয়ান ছেকশ্যনো কৰিছে তাতেই আমাৰ ডক্টৰসকলে। চিমটম নাথাকে আমাৰ হোম আইচলেশ্যনত ৰখাত কোনো আপত্তি নাই। খালি আমি 2টা কণ্ডিশ্যন দিছোঁ। ঘৰত যাতে বয়সস্থ দেউতাক মাক নাথাকে, কাৰণ আমি বিচাৰিছোঁ যে দেউতাক মাকৰ শৰীৰলৈ বেমাৰটো যাব নালাগে। দ্বিতীয়তে ঘৰত লেট্ৰিন বাথৰুম অকলে থাকিব লাগে যাতে মানুহজন ৰুমত বন্ধ হৈ থাকিব পাৰে। চ' এই 2টা যদি কোনোবাই চৰ্ত পূৰণ কৰে, সেইখিনি এখন কাগজ আছে, তেওঁলোকে হোৱাটছআপত পঠাই দিয়ে যে আমি এই চৰ্তখিনি মানি ল'লোঁ, লগে লগে আমি তেওঁলোকক হোম আইচলেশ্যন এলাউ কৰোঁ। পিছদিনাখন আমাৰ MPW সকলে গৈ ঘৰত এখন পোষ্টাৰ মাৰি দিয়ে যে এই ঘৰৰ ভিতৰত পজিটিভ ৰোগী আছে, গতিকে আপোনালোক এই ঘৰলৈ নাহিব। এইখিনিৰ ভিত্তিত আমি গুৱাহাটীত এতিয়া ডেইলি 12ৰ পৰা 20 জনলৈকে হোম আইচলেশ্যন আমি দি আছোঁ। তাৰ উপৰি নাৰ্ছিং হোমতো বহুত মানুহ গৈছে আৰু যিখিনি নাৰ্ছিং হোমো যোৱা নাই, হোম আইচলেশ্যনো লোৱা নাই, তেওঁলোকক আমি এনেকুৱা কোভিড কেয়াৰ চেণ্টাৰলৈকে লৈ আহোঁ। ভেকচিন আগষ্টত নোলাব, কিন্তু অক্সফৰ্ডৰ যিটো ভেকচিন সেইটো খুব ভাল ৰিজাল্ট দেখুৱাইছে ফেজ 1 এণ্ড ফেজ 2। ফেজ 3 ট্ৰায়েল চলি আছে। অনুমান কৰা হৈছে যে ছেপ্টেম্বৰৰ শেষৰ ভাগলৈকে এই ভেকচিনৰ ৰিজাল্ট ওলাব। তাৰপিছত ভাৰতত আহি প্ৰডাকশ্যন হৈ আকৌ অসমলৈকে আহি আমি লোৱালৈকে হয়তো আৰু 1.5 মাহ। গতিকে মই ভাবোঁ যে অক্টোবৰলৈকে আমি হয়তো হাতত ল'ব পাৰিম, এনেকুৱা এটা ধাৰণা হয়। আৰু যদি এইটো যিহেতু মহামাৰীৰ কথা, ভাৰত চৰকাৰে যদি খুব চেষ্টা কৰে যে নহয় ইংলেণ্ডত ওলোৱা দিনাখনে আমি ভাৰতৰ মানুহক দিম, তেতিয়াহ'লে হয়তো আৰু এমাহ আগুৱাই যাব পাৰে। আনহাতে বহু আপেক্ষিত কৰোনা ভেকচিন অহা অক্টোবৰৰ ভিতৰত ৰাইজৰ মাজলৈ আহিব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। আজাৰাৰ পৰা দীপক ঠাকুৰীয়া ৰিপৰ্ট, নিউজ 5 অসম।